নমস্কাৰ, মই জ্যোতিকাই সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা আৰু হিয়া ভৰা ওলগ জনাই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। আজি ভিডিঅ'টো প্ৰথম একেবাৰে মা দেউতাক সেৱা কৰাৰ পৰা আকৌ মোৰ ছোৱালীজনীয়ে মাক দেউতাকৰ কাৰণে আশীৰ্বাদ বিচাৰিব ককাৰ পৰা। আপোনালোকে ভিডিঅ'বোৰ উপভোগ কৰিবচোন আৰু চাবচোন। ভালে থাকিব লাগে, ভাল হ'ব লাগে, কাম কাজ ভালে চলি থাকিব লাগে, মাৰ স্বাস্থ্য ঠিক থাকিব লাগে, পাপাৰ স্বাস্থ্য ঠিক থাকিব লাগে। আজিৰ ভিডিঅ'টো কৰাৰ একমাত্ৰ কাৰণ মোৰ ছোৱালীজনীক কেনেদৰে এই মানুহ বিহু উদযাপন কৰিব লাগে, ডাঙৰক কেনেকৈ সেৱা কৰিব লাগে, এইবোৰকে শিকাই আছোঁ। আকৌ এশটো দি দিয়া, ৰুমালখনটো দি দিয়া আৰু এই পইচাটো দি দিয়া। Thank you. বাই বাই জুজু। অ কেলে বহিব নাপায় নেকি? খাব লগ নাই আৰু লাভ লাগিছে নি এনেও খবৰ দেখোন খাবই আমাৰ দেউ ভাতখিনি খাই লোৱা আকৌ। কেলে লাজ লাগে নেকি? বিহু বুলি ক'লে আমাৰ ঘৰত সাজ মেইন আৰু লাগিবই, আৰু সকলোবোৰ নিয়ম কৰাৰ পিছত এই আচিমা দিদি আহিছে সাজ খাবৰ কাৰণে। তাৰ পাছত আহিলে আমাৰ দাই খুৰী আৰু দাই খুৰীৰ ল'ৰা, এয়া মা দেউতাক সেৱা কৰি আছে আৰু মোৰ ছোৱালী পিছফালৰ পৰা গৈ ককাকক দিগদাৰ কৰি আছেগৈ। তাই আকৌ ফূৰ্তিত সীমা নোহোৱা হৈছে, ঘৰৰ সকলোবোৰ মানুহ লগ পাই ফূৰ্তিতে ককাকক এচাত মাৰি থৈ আহিলে। তাৰপিছত আমাৰ দাইক তাই ককাকক গামোচা এখন পিন্ধাবলৈ দি এনেকৈ সেৱা অকণমান কৰিবলৈ শিকালোঁ। তাই বাৰু অকণো দিগদাৰ কৰা নাই, খুব বেছি ভালহে পাইছে, পৰিয়ে লৈছে। তাৰ পাছত খুৰী আৰু খুৰীৰ ল'ৰাক এনেকৈ উপহাৰ এটা দি সেৱা কৰিবলৈ দিলোঁ। সকলোবোৰ নিয়ম কৰাৰ পাছত খুৰীহঁতো গৈছে গাঁৱৰ ঘৰলৈ, দাই মাকৰ ওচৰলৈ, আৰু আমাৰ মা দেউতাও ওলাইছে দেউতাৰ মাকৰ ঘৰলৈ, আৰু ছোৱালীজনী মানুহজন মা দেউতা সকলো যাব, অকল মইহে নাযাওঁ। এই বিহুৰ দিনত আজিতো 1 তাৰিখ, দৰ্জা বন্ধ কৰি ঘৰৰ পৰা যাবলৈ বেয়া পাইছোঁ। মাহঁতে ক'লে তুমি পিছতে যাবা, আজি আমিয়ে যাওঁ, আৰু মোৰ ঘৰত কৰিব লগা বহুত কাম আছে। ছোৱালীজনী আৰু মানুহজন নগ'লহেঁতেন, আমি পিছতে গ'লোহেঁতেন, কিন্তু ছোৱালীজনী যাবলৈ বহুত বেছি ইচ্ছা কৰিছিল ককা আইতাকৰ লগত, সেইকাৰণে ওলাই গ'ল। কিন্তু ফূৰ্তিত ওলাই গৈছে ককা আইতাকক যোৱা দেখি, কিন্তু যেতিয়া মই নগ'লোঁ তাই কান্দিব ধৰিছে, বেয়াও লাগিছে তেতিয়া। পিছত গ'ল আৰু মাহঁত যোৱাৰ পাছত ভিতৰত কিবা কিবি কাম কৰি আছিলোঁ, তেনেকুৱাতে দেখিলোঁ কুকুৰটোৱে বহুত ভুকি আছে। এখেত লোক আহিছিল আৰু গেটতে আহি টনাটনি কৰি আছে। মানুহজনে মাতিছে আমাৰ ঘৰলৈ মানুহজনীক, আৰু মানুহজনীয়ে নোসোমাও বুলি কৈছে। গেটত টনাটনি কৰি আছে, যিমান কুকুৰটো সিমানেই ভুকিছে। ওলাই গৈ দেখিলোঁ বাহিৰত এইবোৰ। পিছত অকণমান দেৰি চোৱাৰ পিছত কি হৈছে বুজি পাই তেখেতলোকক ক'লোঁ আহক আহক, একো নহয় দিয়ক। তাৰপিছত মাতি আনিলোঁ, আনি এখেতলোকক দিছোঁ চাহ। বহিবলৈ ভিতৰলৈ মাতিছিলোঁ, কিন্তু আফচোচ তেখেতলোকে কৰিলে, ক'লে যে বাহিৰত বহো নহয়, তলতে বহিব বিচাৰিছিল, কিন্তু মইহে বহক বহক বুলি কৈ চকী দুখন হ'লেও আনি দিলোঁ, তলতে বহিব খুজিছিল। আৰু এয়া চাহ জলপান দি আছোঁ, আৰু মানুহজনে কৈ আছে মানুহগৰাকীৰ কথা, মানুহগৰাকীয়ে বোলে চকুৰে নেদেখে। তেখেতৰ এতিয়া বহুত সমস্যা হৈছে, আইতাগৰাকীয়ে চকুৰে নেদেখে কাৰণে দিনটো ওলাই যদি যায় মানুহজন, তেতিয়াহ'লে ৰাতিহে খাবলৈ পায় বোলে। এই কথাটোকে কৈ দুখ কৰি অকণমান কান্দিছেও। পানী বহুত সময় কথাও পাতিলোঁ, তেখেতলোকৰ চাহ খোৱাও হ'ল, আৰু শেষত তামোল এখন দি উপহাৰ অকণমান দিয়াৰ পিছত তেখেতলোকো গুচি গ'ল।
খাইছোঁ চলিছোঁ বুলি এইটো আশীৰ্বাদ দিয়ে অঞ্চল আশীৰ্বাদ নেকি কালি আজি নে কালি মৰিলোঁ হয় নে ভনী কীৰ্তন আছিলে কি কৰিম অঁ ই মোক জানে অঁ ৰাস্তা ঘাটত যদি পাই যাব কিবা দিয়ে দিয়া অঁ এনেকুৱা মানে অঁ বাৰু যাম দেই অঁ দেখিছে ক'ত নগৈ ফুৰিম ইয়াত ইয়াত লৈ গ'লে মোৰ গধূলি ৰাতি হৈ যায় ইয়াতো মাতিছিলে মানুহ শিকাই নাই অঁ